হেল্ল' গাইজ কি ক'ম আজি মই চাই আহিলোঁ গডজিলা এক্স কং দ্য নিউ এক্স এম্পায়াৰ। ৰাতিপুৱা মৰ্ণিং শ্ব' ৰাতিপুৱা 10টাত উঠি গৈছোঁ। আমাৰ ডিব্ৰুগড়ত মৰ্ণিং শ্ব' 10টা-9টা বজাততো নাথাকেই, বাট যিমান সোনকালে পাৰোঁ মই চিনেমাখন চাই আহি ৰিভিউটো আপোনালোকৰ আগত মানে ৰেডি কৰিবলৈ বিচাৰিছোঁ। আৰু চিনেমাখন মোৰ এতিয়া চাই আহিলোঁ 1 hour 55 minutes। মানে হিৰ' বা হিৰ'ইন থকা চিনেমাত যিমান মানে জোচ নুঠে, এটা জন্তুৰ মুভি চাই সিমান জোচ উঠি গৈছে জাষ্ট গডজিলা আৰু কং চাই। মুভি মানে কি মুভি বনাইছে, হলিউড মানে এট ইটছ পিক বুলি ক'ব পাৰি। আৰু আল্টিমেট মানে মইতো চাগে আৰু দুবাৰমান যাব লাগিব। মোৰ এটা বস্তুৱে দুখ লাগি আছে, মই শ্ব'টোৰ মৰ্ণিং শ্ব' হিন্দীত আছিলে। মই হিন্দীত অলপ শ্ব' চাই বেয়া মানে যিটো ভাষাত থাকে মই সেইটোত ভাল পাওঁ। চ' আকৌ মই চাগে ইংলিছত যাম। তো বলক মই এতিয়া মুভিটো কেনেকুৱা লাগিলে আপোনাক কৈ আছোঁ। মুভিখনৰ বাজেট আছিলে 130 million। 130 million বহুত একদম বঢ়িয়াকৈ খৰচা কৰিছে। কিছু ভি এফ এক্স টপ নচ। VFX মই মানে ব্লেছ মানে কি ক'ম, বহুত ব্লেছ কেলা মই যে এইটো এনেকুৱা এৰাত মই এইবোৰ মুভি চাব পাইছোঁ। কেলৈ কি আগতে এনেকুৱা VFX নাছিলে, এনেকুৱা মুভিবোৰ ইমান ৰিয়েলিষ্টিককৈ দেখাবলৈ। বুজি পাইছে আৰু মই কি ক'ব বিচাৰিছোঁ। ইমান ৰিয়েলিষ্টিককৈ মানে মুভিটোত মই চাই মানে দিল ধন্য হৈ গয়া। বেয়া মানে বুজাব নোৱাৰোঁ আৰু, ভাষা নাই মানে। আজি মই ইমান বঢ়িয়া লাগি গ'ল মুভিখন চাই। আকৌতো যাব আছেই বাৰু। গডজিলা এক্স কং দ্য নিউ এম্পায়াৰখনলৈকে মানে পাবলৈ আপুনি পূৰা মনষ্টাৰভাৰ্চটো চাব লাগিব, যিটো ষ্টাৰ্টিং হৈছিলে গডজিলা 2014 পৰা। তাৰপিছত আহিলে আপোনাৰ কং স্কাল আইলেণ্ড, তাৰপিছত আকৌ গডজিলা চি অফ মনষ্টাৰ্ছ, তাৰপিছত গডজিলা ভাৰ্চেছ কং, আৰু তাৰপিছত এইটো বছৰ ৰিলিজ হৈছে গডজিলা এক্স। যদি আপোনালোকে আগৰখিনি চাইছে তো আপোনালোকে পূৰা ধুনীয়াকৈ ষ্টৰি লাইনটো বুজি পাব। আৰু এই মুভিটো ডাইৰেক্ট গডজিলা ভাৰ্চেছ কঙৰ পাছৰে ডাইৰেক্ট কণ্টিনিউশ্যন হয়। কং নিজৰ হল আৰ্টত যায় নিজৰ ফেমিলিখিনিক বিচাৰি, আৰু গডজিলা নিজৰ মানে মেইন আৰ্টত ওপৰত আহি নিজৰ ৰেষ্ট কৰি থাকে। বাট কেনেকুৱা চাৰ্কামষ্টেঞ্চেছবোৰ আহি থাকে গডজিলা কিছুমান যিবোৰ শুনি পায় সি কি ক'ম আৰু মানে তাৰ প্ৰব্লেমবোৰ সেই গডজিলাৰ ওপৰত মানে তাৰ নিজৰ চেঞ্জ কৰি থাকে। বেলেগ টাইটেন্সবোৰ ক'ত কিবা দিগদাৰ দি আছে নেকি, কিবা সি চেঞ্জ কৰি সেইবোৰক হেক কৰি থাকে। আৰু মানে হল' আৰ্টত কঙে নিজৰ ঘৰ বিচাৰি থাকে। তো সেইটোৱে এটা জাৰ্ণি হয়। সেই জাৰ্ণিটোত মানে কেনেকুৱা কি হৈ থাকে আৰু এই ষ্টৰিটো কেনেকুৱা কণ্টিনিউশ্যন হয় সেইটো দেখাইছে। প্ৰথমে কি ক'ম, তাত যোনবোৰ এক্সট্ৰা তাত আছিলে, তাত জিয়া বুলি যোনটো পোৱালিটো মুভিখনৰ মেইন তাইক আছে, মেইন মানে তাইক লৈ ষ্টৰি। তাই এটা কিবা কানেকশ্যন এটা দেখায় মানে হল' আৰ্থৰ লগত, যিটো সি নিজৰ ট্ৰাইবৰ এটা থাকে অকলে। সি কেনেকুৱা তলত গৈ কঙক হেল্প কৰে, গডজিলাক হেল্প কৰে। আৰু ইয়াততো নতুন ঢেৰ কিবা লাষ্ট গডজিলা ভাৰ্চেছ কঙত যেনেকৈ অকল আপোনাৰ গডজিলা ভাৰ্চেছ কঙত এণ্ডিঙত যেনেকৈ দেখায় সিহঁতি দুটা প্ৰটেক্টাৰ হয়, সেই দুটাত যুদ্ধ লাগে। বাট পিছত গম পাই যায় যে এণ্ডিঙত দেখায় যে সিহঁতি দুটা দৰকাৰ হ'ব পাৰে। চ' সিহঁতি দুটা ভাগ হৈ যায়। কিন্তু ইয়াত আকৌ মানে ষ্টৰিটো যি ধুনীয়াকৈ গৈ থাকে, আকৌ সিহঁতৰ দুটা কেনেকুৱা একেলগ হ'বলৈ কানেক্টেড হ'ব সেইটো দেখায়। আৰু ইয়াত নতুন কেৰেক্টাৰ বহুত দেখাইছে, যেনেকৈ টাইমছ, তাৰপৰা গিডৰা বুলি আকৌ ৰিবৰ্ণ হয়, তাৰপিছত চিমো, তাৰপিছত মেইন ভিলেনটোতো গম পাইছে আৰু স্কাৰ কিং। কিন্তু মুভিখনত যিটো ভিলেনৰ যিটো সময়ত এণ্ট্ৰিটো দেখায় একদম পাৰফেক্টলি চিংক, ষ্টৰি লাইন বহুত ধুনীয়াকৈ বনাইছে। ষ্টাৰ্টিঙৰ পৰা কঙৰ নিজে হল আৰ্টত নিজৰ ঘৰ বিচাৰোঁতে ক'ত কেনেকুৱা পাই যায় সেইটো ধুনীয়াকৈ দেখাইছে। মুঠতে আল্টিমেট মুভি আৰু কি ক'ম মানে। মই এতিয়া ৰিভিউটো দি বেছি কৈ দিলে স্পইলাৰে হৈ যাব। আপোনালোকে হলত গৈ কিনে এক্সপিৰিয়েঞ্চ কৰক। মইতো 3Dত চালোঁ। আমাৰ ইয়াতো আইমেক্স নাই, বহুতে চাগে আইমেক্সত য'ত চাব পাৰে আইমেক্স হলত চাই ল'ব। মুভিটোত মই ইমানেই ক'ম আৰু মানে গৈ এইটো হল এক্সপিৰিয়েঞ্চ লওক। আৰু পাইৰেটেড ডাউনলোড মাৰি কিনে নাচাব, কাইণ্ডলি হাইলি ৰিকুৱেষ্ট কৰোঁ। আৰু মই দেখোঁ মানে ৰাতিপুৱা যোন মৰ্ণিং ফাৰ্ষ্ট শ্ব' চাই সেই মোবাইলত মানে স্ক্ৰীণ ৰেকৰ্ডিং কৰি কিনে সেইবোৰ যাতে ষ্টেটাছ নিদিয়ে, কেলৈ কি মুভিৰ মেইন কিছুমান থাকে সেইবোৰ স্পইলাৰ হৈ যায়। মই সেইটো মানে বহুতক ক'ম যে সেইটো নকৰিবলৈ। লাগিছে যি মুভি চাইছোঁ মুভিটোৰ টাইটেলটো আপুনি ফটো মাৰি দি দিব পাৰে, বাট মুভিৰ
ক্লিপছবোৰ চিনছবোৰ যাতে ষ্টেটাছ ক'ৰবাত শ্বেয়াৰ নকৰক সেইটো মই বিচাৰোঁ কেলেকি বহুত মানুহ থাকে যোনে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাব নোৱাৰে আৰু এনেকুৱা স্পইলাৰবোৰ পাই গ'লে বেয়া লাগে যেনেকুৱা মোক বেয়া লাগে আৰু এই মুভিখনক মানে ফৰ হাইলি একশ্যন মোৰ যিটো ফিল হ'ল মই 5ৰ ভিতৰত 5 ষ্টাৰ দিম মোৰতো মানে এতিয়াও মোৰ মনটো তাতে সোমাই আছে মই আকৌ চাগে যাব লাগিব চাবলৈ কি মুভি চালোঁ মানে ওলোৱা নাই মাথা পৰা আৰু নেক্সট এতিয়া ক্ৰিউখন লাগি আছে এইটো ক্ৰিউখন মুভি চাই মই নেক্সট ভিডিঅ'ত আপোনাক ৰিভিউ কৰি আছোঁ বাৰু অ'কে থেংক ইউ টেক কেয়াৰ বাই বাই